কি খবৰ সকলো আশা কৰো সকলো ভালে আছে আৰু মোৰো ভাল আৰু আজি আছে আমাৰ নাইৰা মইনাৰ থাৰ্ড টু ভ্যাকচিন আৰু ভ্যাকচিন দিবলৈ যাব লাগিব আজি তো ভিডিওটো ভাবিলো স্টাৰ্ট কৰো আৰু ভ্যাকচিন দিয়াৰ আগত আমাৰ ঘৰলে অংগনবাদী কেন্দ্ৰৰ পৰা আশা বাইদেউ আহিছিলে আৰু আশা বাইদেউ এই কাৰ্ডটো দি থৈ গৈছে আৰু ইয়াতে আপোনালোকৰ কি বেজি হয় কি বেজি গিটাৰ কিহৰ কাৰণে সকলোবোৰ লিখা আছে আৰু 1.5 মহীয়া বেবী 2.5 মহীয়া বেবী আৰু 3.5 মহীয়া বেবী 9 মহীয়া বেবী কিমান কি বেজি দিয়া হ'ব হেগিয়া সকলোখিনি এই কাৰ্ডখনতে লিখা আছে এখানে ৰিচিভ কৰিছিলোঁ তেতিয়া আমাৰ গাঁৱৰ আশা বাইদেউগৰাকীয়ে মোক এখন কাৰ্ড উলিয়াই দিছিলে এখন মাতৃ আৰু শিশু সুৰক্ষা কাৰ্ড আৰু এই কাৰ্ডখনত যিমানখিনি যি আছে প্ৰসূতি মহিলা কেনেকৈ যতন ল'ব লাগে আৰু শিশুৰ কেনেকৈ যতন ল'ব লাগে কি খাদ্য খুৱাব লাগে আৰু মাতৃসকলে কি খাব লাগে সকলোবোৰ ইয়াত দিয়া আছে আৰু শিশুৰ প্ৰথম অৱস্থাত কেনেকৈ কি ধৰণে তেওঁৰ লক্ষণবিলাক দেখি পেলাই ভাল হ'ব নে বেয়া হ'ব সকলোবোৰ ইয়াতখনত দিয়া আছে ধুনীয়াকৈ বুজাই লিখা আছে আৰু এইখনত বেজি চেজি সকলোবোৰ বিনামূলীয়া হয় আৰু বহুত ভাল হয় এখন বেজিখিনি কিমান উপকাৰী সেইখিনি আপোনালোকক মই জনাম বাৰু তেন্তে বলকচোন ভিডিওটো আৰম্ভ কৰোঁ হেল্ল' গাইজ আজি আমি নাইৰাৰ থাৰ্ড টু ভ্যাকচিনৰ কাৰণে তিতাবৰ মাজগাঁৱত থকা মাজগাঁৱৰ অংগনবাদী কেন্দ্ৰলৈ যাব লৈছোঁ আৰু এতিয়া প্ৰায় 10টাই বাজিছে নাইৰা শুই আছে তাইক ভাবিছোঁ নজগাওঁ সেইটো কিয়নো তাই আহি পেলাই কান্দিব আৰু চকচোন ইমান ধুনীয়াকৈ শুই আছে আৰু ভাবিলোঁ তাইক মই নজগাওঁ আৰু তাই যেতিয়া সাৰ পাব তাইক উঠুৱাই মেলি ফ্ৰেছ কৰাই পেলাই যাবলৈ ষ্টাৰ্ট কৰিম আৰু ব'লা গা ধুই ল'মগৈ ব'লা মোৰে ভয় লাগিছে তাই যে বেছি একো গম নাপায় নহয় কি কৰিব মোৰ যে যাওঁ নাযাওঁ লাগি আছে বেজিটোতো দিবই লাগিব এইটো উপায় নাই আৰু ইমানেই মোৰ ভয় লাগিছে নহয় বুকুখন এতিয়াৰ পৰা কঁপি আছে ইমান চিঞৰি কান্দে মোৰ সঁচাকৈ বৰ বেয়া লাগে ইমান ধুনীয়াকৈ খেলি আছে চাওকচোন আহি পোৱাৰ পিছত তাই মূৰটো চাব কেনেকুৱা হৈ থাকে এতিয়া ইমান ধুনীয়াকৈ খেলি আছে বেছি গমেই নাপায় ঠিক আছে এতিয়া নাইৰাক গাটো ধুৱাই লওঁ আৰু এতিয়া মই নাইৰাক গাটো ধুৱাবৰ কাৰণে এই বাটপথটো দি দিলোঁ আৰু তাই চাওকচোন কি ফূৰ্তি পাইছে আৰু গম পায়নে পানী দি দিলে মানে ভৰিখন মাৰিবলৈ শিকিছে ইয়াতে চিট এটা আছে চিটটোত মানে দি দিলে তাই ধুনীয়াকৈ বহি থাকে আৰু তথাপিতো বেছি দি এনেকৈ এৰি থ'ব নোৱাৰি ভয় লাগে নহয় পৰি যাব বুলি গা চা ধুলে দেই গা চা ধুই গ'ল নাইৰা বেজি ল'বলৈ বেজি খোজ খাবলৈ ৰেডি হৈ গ'ল মোৰ নাইৰা মাইনো দনু ছোৱালীটো কাণু কৰিব ইমান ধুনীয়াকৈ হাঁহি আছে কাণু কৰিব আইঅ কলিজা আৰু এতিয়া আমি যাব লৈছোঁ আৰু লগতে এইখন মাতৃ আৰু শিশু সুৰক্ষা কাৰ্ডখন লগত লৈ যাব লাগিব আৰু এইখন মই আপোনাক খুলি পেলাই দেখাইছোঁ এইখনত লাগি আছে আমি AG নাৰ্ছিং হোমত ডেলিভাৰী কৰাইছিলোঁ যে তাৰ ডিচাৰ্জৰ কাৰ্ডখন হয় এইখন ইয়াতে পিন মাৰি থৈ দিছোঁ আৰু কেতিয়াবা হয়তো দৰকাৰ হৈ যাব পাৰে প্ৰথমতে তেওঁলোকৰ অংগনবাদী বিচাৰিছিলে তেতিয়া ইয়াতখন পিন মৰা আছে আৰু ইয়াতে মোৰ গোটেই এড্ৰেছখিনি লিখা আছে আৰু এইটো ছেকেণ্ড পৃষ্ঠাত আছে কি মানে মই কি বেজি লৈছিলোঁ যেতিয়া প্ৰেগনেণ্ট হৈ আছিলোঁ তেতিয়া কি বেজি লৈছিলোঁ সেইবিলাক লিখা আছে আৰু এইটো চাইডে প্ৰেছাৰ হিমগ্ল'বিন তাৰপৰা এইবিলাকে আৰু থাইৰয়ড কেনেকুৱা কিমান আছে সেইবিলাক চব লিখা আছিলে তাৰপিছতে এইবিলাক জ্বৰ হ'লে কঁকাল বিষ হ'লে কি কৰিব লাগে সেইবোৰ চব দিয়া আছে ধুনীয়াকৈ ফটোৱে সৈতে আৰু এই প্ৰসৱৰ যতনত কি কৰিব লাগে এইবিলাকো এইটো চাইডে ইটো পেজত দিয়া আছে তাৰপিছত তলত আছে কেঁচুৱাৰ যতন তাৰপৰা তেনেধৰণে এইবিলাক কেইবাখিনিও আছে আৰু এইটো চাইডে আছে সন্তানৰ প্ৰতিপালনৰ কৌশল তাৰপাছত আছে শিশুৰ বিপদৰ শংকাৰ লক্ষণ যিবিলাক চিন সেইবিলাক ইয়াত কেনেকুৱা চিন হয় সেইবিলাক চব দিয়া আছে তাৰপাছত আহিলে কেঁচুৱাৰ তত্ত্বাৱধান লোৱা কৌশল এনেধৰণে কাৰ্ডখনত সকলোবোৰ উল্লেখ আছে আৰু এতিয়া আমি নাইৰাক লৈ ওলাই আহিছোঁ ইমানেই বেয়া লাগিছে নহয় হাঁহুনে কান্দো লাগিছে মোৰ ইমানেই ভয় লাগিছে কিন্তু তাই বেছি একো গমেই নাপায় ব'লকচোন গৈ থাকোঁ আৰু এতিয়া আমি আহি পেলাই তিতাবৰৰ মাজগাঁৱত থকা অংগনবাদী কেন্দ্ৰটো পালোহি আৰু ইয়াৰ সকলোবোৰ ইয়াতে অকণি বেবীবিলাক লৈ মাকবিলাক ৰৈ আছে দেখি অকণ মই ভিডিঅ' কৰি ৰাখিলোঁ আৰু বেছিকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ
আৰু নাইৰাক যে মই ভিডিঅ' কৰিব নোৱাৰিলোঁ, ইমানেই কান্দিছে নহয়। এইবাৰ যে নাইৰাক 3টা ভেকচিন লগালে, 2খন ভৰিত আৰু 1খন হাতত। ইমানেই জোৰছে কান্দিছে, তাইৰ লগতে ময়ো হুহুকাই কান্দিলোঁ। মানে ইমানেই বেয়া লাগিছে নহয়, কি ক'ম আৰু তাই যে গম পাইছেই মই সোধোতে, চাওকচোন তাইক কেনেকুৱা ৰূপটো কৰিছে, উল্টো ভেল্টি খুৱাই দিছে। বেবীবোৰৰ কথাবোৰ শুনি আছে যে তাইও ভয় খাইছে। বেজি ল'ম ন এতিয়া? নাইৰা বেজি লোৱা হৈ গ'ল আৰু ইমানেই কান্দিলে, কান্দি হুগিয়াই বেছি টোপনি গ'ল। যে কৈছিলোঁ আজি কি ভেকচিনকেইটা দিব, সেই ভেকচিনকেইটা আপোনালোকক বুজাই ক'ম, কিয়নো মই আজি নাৰ্ছ বাইদেউগৰাকীৰ পৰা ধুনীয়াকৈ সুধি আহিছিলোঁ আৰু তেওঁ মোক ধুনীয়াকৈ বুজাই দিছিলে আৰু তাকে আপোনালোকৰ আগত কৈছোঁ। আজি নাইৰাক 3.5 মাহৰ এইকেইটা বেজি দিয়া হৈছিলে, এইকেইটা ভেকচিন তাৰে কৈ দিছোঁ। আৰু এইটো প্ৰথমটো হৈছে OPV3, এইটো অৰেল পলিঅ' ভাইৰাছ ভেকচিন। তাৰপিছৰটো হৈছে পেণ্টা 3, তাৰমানে পেণ্টাভেলেণ্ট ভেকচিন। ই ডায়েৰিয়া, হুপিং কাহ, ইনফ্লুৱেঞ্জাৰ, হেপাটাইটিছ B ইত্যাদি ধৰণৰ বেমাৰৰ পৰা ৰক্ষা কৰে। তাৰপিছত আহিছে ৰটা 3 হৈছে ৰটা ভাইৰাছ। ই ডায়েৰিয়া ধৰণৰ এনেকুৱা বেমাৰৰ পৰা ৰক্ষা কৰে বুলি কৈছে। তাৰপাছতে আহিছে PCV2, ই মানে কি কৈছিলে মোৰ সেইটো মনত নাই ইমান। এইটো তাৰ মানে হৈছে ইউমুকেল কনজুগেট ভেকচিন। তাৰপিছতে IPV2 ভেকচিন, তাৰ মানে হৈছে ইনএক্টিভেট পলিঅ' ভেকচিন। পলিঅ' ভাইৰাছৰ পৰা বচাই ৰাখে বুলি এইটো এনেধৰণে মোক বুজাই দিছিলে তেওঁলোকে। তাৰপাছত যেতিয়া 9 মাহত যিখিনি বেজি আহিব সেইখিনি ইয়াত এইকেইটা লিখা আছে, এইকেইটা বেজি 9 মাহত আহিব। তাৰপিছত তেওঁলোকে ফ্লাপ কৰি দিব কি দিয়া হৈছে, মানে তাৰিখটো দি দিব আৰু ডেট আৰু মাহ তাৰপিছত ফ্লাপ কৰি দিব। সেই তেনেধৰণে আৰু পাছত কি বেজি দিয়া হ'ব সেইকেইটা বেজিও এনেকৈ ধৰণে ফ্লাপ কৰি দিব। এইখনে চাৰ্টখন, এইখন হ'লে মানে ভাল হয়, সুবিধা হয়। দি মেলি আনিলোঁ আৰু এইজনী মইনা হয়তো শুই আছে, ডাইপাৰ চেঞ্জ কৰি দিলোঁ। একদম পূৰা কান্দিছিলে, ইমানেই কান্দিছিলে, একদম হুগিয়াই কান্দিছিলে। এইজনী আমাৰ মইনা সাৰ পাইছে। কি হ'ল যে? কি হ'ল মোৰ মনুজনী, মোৰ চুনু বেটুজনী? বিষাইছে নি? ইমান ধুনুকে খেলি আছিলে, কি হৈ গ'ল আকৌ টপনি পা উঠি? বিষাইছে নি মইনা? মইনা বেজি ইয়াতো দিলে, 3টা বেজি দিলে। মলম দে মইনা। নাইৰা দিনটো অলপ আমনি কৰিলে বাৰু, আৰু নেক্সট দিনাৰ পাছবেলাৰ পৰাহে তাই অলপ ভাল হৈছে, অলপ হাঁহিছে মেলিছে, খেলিছে। যি কি নহওকতো বেজীকেইটা দিবই লাগিব ন, সেইটোতো কম্পালচৰি। আমাৰ ল'ৰা ছোৱালী ভালৰ কাৰণেইটো দিয়া হয়, অকণমান কষ্ট সহ্য কৰিবই লাগিব। তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহোঁ, বাই বাই।